ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্যামল ফৰেক্স এণ্ডিলৈ। আজি শুই উঠিছ চাহ তাহ খাই বৈ ব্লগটো ষ্টাৰ্ট কৰিলে আৰু এতিয়া বলক। কি চাইছা আকৌ গান চাইছা? চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু তলত থকা ঘণ্টিটো ইমান নাজানো আকৌ। ওচৰতে বহি আছোঁ আৰু মই যে বাঁহী বজাইছিলোঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে বাঁহী বজাব জানে। মই ইমান নাজানো বাৰু। মই এনেই অকণ এনেই বজাইছিলোঁ। দেখিছে নাই গাইছ, মই ইমান বজাব নাজানো, লাহেকৈ পাৰিম আৰু। এতিয়া ল'ৰাখনে খেলিব চাব দেই, কাৰ্ড খেলে হেন। চাওক খেলি খেলা আমি খেলিছিলোঁ যে একেই হেতৰ নিচিনাই আকৌ, পূৰা দিগ নহয়। আগতে মই পূৰা জেগোঁ দেই, এতিয়া কিন্তু ডাঙৰ হ'লোঁ, এতিয়া বুজি পালোঁ। সৰুতে এতিয়া মানে সৰু ল'ৰাখনে এক্সপিৰিয়েঞ্চটো লৈছে, সৰুকালৰ এক্সপিৰিয়েঞ্চ। আমি এতিয়া ডাঙৰ হ'লোঁ, আমিতো খেলিব নোৱাৰিম, এতিয়া আমাৰ খেলিব নাচালিব নহয়। সেইকাৰণে বহি আছোঁ দেই। হাতে পাছে 12 বাজিছোঁ পাব পাৰে। এতিয়া অকণ লাষ্টত খালে বাৰু। এয়া উঠিলে মমাই কৈ দিয়া মমাই, এতিয়া ক'ত যাবা? এতিয়া ক'ত যাব? দোকান যাব? মোৰ লগ ধৰিলে মানে মোৰ লগ এতিয়া ভিডিঅ'টো চাব দেই। তোমাৰ দেখিছে নাই আহি আছে এইকেইদিন, দেখিছে নাই ছোৱালী দেই আছে নহয়, গাৰ্লফ্ৰেণ্ডক নিশ্চয় হিজিয়া কিছ কৰে, কি কথা এটা দেখা আপোনাক। বেছি দেখা নাই, মাত্ৰ 1 কিলোমিটাৰ আছে। আপোনালোকে ভিডিঅ'টো চাই দিব। এই স্কুলখন, এয়া থান, ইয়াত পাইছোঁ, লগ পাইছোঁ। এয়া বাইপাছ চালোঁ, তিনিআলি এইটো চাওঁ। কালি কৈছিলোঁ আপোনালোকক শিলিপুৰা যাব পাৰিবি। আৰু অকণমান আছে পালোহি এতিয়া। মটৰ গ'ল গৈছে সেইখিনি গাই আহিছে। এতিয়া মই যাওঁগৈ ঘৰলৈ। এতিয়া মানে মোৰ ভণ্টিজনী মাতিছে মানে ক'ৰবাত যাওঁ, মোক থৈ আহিব লাগে বুলি। নাৰ্চাৰী এখন এয়া চাওক, এনেকৈ পাই ল'গৈ। আপোনালোকক জনাই আছোঁ লৈ এনেকৈ গাইছ, ভণ্টিজনী থৈ আহিলোঁ। এতিয়া ঘৰত আছোঁ, এনাই ঘৰত আছোঁ। আজি ব্লগটো ইমানে আছিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।